নমস্কাৰ বন্ধু বান্ধৱীসকল, আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। বন্ধু বান্ধৱীসকল, শিৱসাগৰ জিলাৰ পৰ্যটন স্থলসমূহৰ তালিকাৰ বিষয়ে কিছুমান গুৰুত্বপূৰ্ণ পইণ্ট উল্লেখ কৰা হ'ব। ভিডিঅ'টো শেষলৈ চাই থাকিব, আৰু যদি প্ৰথমবাৰ ভিডিঅ'টো চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। পইণ্ট 1, গড়গাঁও কাৰেংঘৰ। কাৰেংঘৰ আহোম স্বৰ্গদেউ দ্বাৰাই নিৰ্মিত এটা পিৰামিড আকৃতিৰ ৰাজমহল। 1540 চনত স্বৰ্গদেউ শুক্লেংমুঙে এই ঘৰটো নিৰ্মাণ আৰম্ভ কৰিছিল। এই ঘৰটো কোনে নিৰ্মাণ কৰিছিল? শুক্লেংমুঙে। কিমান চনত? 1540 চনত। তাৰ পাছত প্ৰমত্ত সিংহই ইয়াক ইটাৰে নিৰ্মাণ কৰে। তাৰপিছত কোনে নিৰ্মাণ কৰে? প্ৰমত্ত সিংহই ইটাৰে নিৰ্মাণ কৰে। 1752 চনত কাৰেংঘৰটো বেয়াকৈ ক্ষতি হয়। সেয়ে আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ইয়াক পুনৰ নিৰ্মাণ কৰায়। পুনৰ নিৰ্মাণ কোনে কৰায়? স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই। মনত ৰাখিব। নেক্সট পইণ্ট, কাৰেংঘৰ বা তলাতল ঘৰ। তলাতল ঘৰ শিৱসাগৰৰ মূল কেন্দ্ৰৰ পৰা মাত্ৰ 3 কিলোমিটাৰ দূৰত ৰংপুৰত অৱস্থিত। তলাতল ঘৰ ক'ত অৱস্থিত? ৰংপুৰত অৱস্থিত। মনত ৰাখিব। আহোম স্বৰ্গদেউসকলৰ দ্বাৰাই নিৰ্মিত এটা ৰাজমহল। তলাতল ঘৰ আহোম ৰাজ্যৰ স্মৃতিচিহ্নসমূহৰ ভিতৰত আকাৰত আটাইতকৈ ডাঙৰ। তলাতল ঘৰটো স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ শাসনকালত 1751 চনৰ পৰা 1769 চনৰ ভিতৰত সাজি উলিয়াইছিল। মনত ৰাখিব, বহুতে গুৰুত্বপূৰ্ণ পইণ্ট হয় এইটো। পিছৰ পইণ্টটো হৈছে ৰংঘৰ। ৰংঘৰ হ'ল এটা দুমহলীয়া ঐতিহাসিক পকী গৃহ, যাক আহোম শাসনকালত পেভিলিয়ন ৰূপে ব্যৱহাৰ কৰা হৈছিল। ৰংঘৰ এছিয়াৰ প্ৰথমটো পেভিলিয়ন হিচাপে প্ৰখ্যাত। এই গৃহটো আহোম সাম্ৰাজ্যৰ অন্যতম ৰাজধানী ৰংপুৰ ৰূপহী পথাৰত 1746 চনত স্বৰ্গদেউ প্ৰমত্ত সিংহৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল। কিমান চনত নিৰ্মাণ কৰা হৈছিল? 1746 চনত স্বৰ্গদেউ প্ৰমত্ত সিংহৰ ৰাজত্বকালত। মনত ৰাখিব। পিছৰ পইণ্টটো হৈছে নামদাঙৰ শিলৰ সাঁকো। নামদাঙৰ শিলৰ সাঁকো অসমৰ এখন বুৰঞ্জী প্ৰসিদ্ধ দলং। এই দলংখন শিৱসাগৰ জিলাৰ দিখৌ নৈৰ উপনৈ নামদাং নদীৰ ওপৰত অৱস্থিত। এই দলংখন 1703 চনত আহোম ৰজা ৰুদ্ৰসিংহৰ দিনত বংগদেশৰ কাৰিকৰ হতুৱাই সজুৱাইছিল। কিমান চনত সজুৱাইছিল? 1703 চনত। মনত ৰাখিব। ইয়াৰ প্ৰধান বিশেষত্ব হ'ল দলংখন এটা মাথো শিলকে কাটি কাটি তৈয়াৰ কৰা হৈছিল। পিছৰ কুৱেশ্যনটো হৈছে চৰাইদেউৰ মৈদাম বা চৰাইদেউ। সোণাৰী নগৰৰ পৰা প্ৰায় 20 কিলোমিটাৰ দূৰত অৱস্থিত। এসময়ৰ আহোম ৰাজ পৰিয়াল আৰু উচ্চপদস্থ ৰাজবিষয়াসকলে সমাধিস্থলী মাটিৰে নিৰ্মিত পিৰামিড সাদৃশ্য বহু মৈদাম আজিও অক্ষত অৱস্থাত আছে। অভ্যন্তৰত থকা ধন সোণবোৰ ব্ৰিটিছসকলে খান্দি উলিয়াই লৈ গৈছিল বুলি কোৱা হয়। পিছৰ পইণ্টটো হৈছে আজানপীৰৰ দৰগাহ। শৰাগুৰি চাপৰিত এই দৰগাহ অৱস্থিত। আজানপীৰৰ দৰগাহ ক'ত অৱস্থিত? শৰাগুৰি চাপৰিত এই দৰগাহ অৱস্থিত। শিৱসাগৰৰ পৰা 20 কিলোমিটাৰ দূৰত। শিৱসাগৰৰ পৰা কিমান দূৰত্ব? 20 কিলোমিটাৰ দূৰত্ব। সুদূৰ পাৰ্শ্বৰ পৰা অহা অন্তত জিকিৰ আৰু জাৰি স্ৰষ্টা আজানপীৰ সমাধিস্থলী। সকলো ধৰ্মৰ লোকে ইয়াত শ্ৰদ্ধা জনায়। ইয়াত সকলো ধৰ্মৰ লোকেই শ্ৰদ্ধা জনায়। মনত ৰাখিব।